ছেইণ্ট লুইছৰ বতৰটো মোৰ বাবে আছিল অলপ অসুবিধাজনক। ঠাণ্ডাত অতিপাত ঠাণ্ডা, গৰমতো খুব গৰম। আৰু কেতিয়াবা বতাহ, বৰষুণ, প্ৰচণ্ড ধুমুহা। তালৈ যোৱাৰ পৰা কিছুদিনলৈ ঠাণ্ডাৰ প্ৰকোপ খুব বেছি আছিল। উষ্ণতা প্ৰায়ে 0ৰ তলত নামিছিল আৰু মাজে মাজে যথেষ্ট বৰফ পৰিছিল। কামৰ পৰা মূৰ দাঙি মেজৰ সন্মুখত থকা প্ৰকাণ্ড খিৰিকীখনেৰে চালেই অবিৰাম গতিত সৰি থকা বৰফৰ কণাবোৰ দেখা গৈছিল। গধূলি ঘৰলৈ খোজকাঢ়ি আহোঁতে ঠাণ্ডা ভালকৈয়ে লাগিছিল। ঠাণ্ডাৰ দিনবোৰত ৰাস্তাত কেৱল গাড়ী মটৰহে দেখিছিলোঁ বুলি ক'লেও চাগে ভুল কোৱা নহ'ব। পদপথবোৰ বেছিভাগ খালীয়ে দেখা গৈছিল। দূৰৰ পৰা দেখিবলৈ ৰংচঙীয়া যদিও বিদেশত অকলে থাকিলে বহু সময়ত আনকি কথা পাতিবলৈ মানুহ বিচাৰি পোৱা নাযায়। বিশেষকৈ ছেইণ্ট লুইছ ইউনিভাৰ্চিটি আৰু মই থকা অঞ্চলটোত ভাৰতীয় মানুহৰ সংখ্যা একেবাৰে কম হোৱা বাবে প্ৰথম এমাহমানৰ ভিতৰত মই 3গৰাকীমান ভাৰতীয়কহে লগ পাইছিলোঁ। অসমীয়া দূৰৰে কথা। গুগল, ফেচবুকত খুচৰি খুচৰি অৱশেষত এদিন হঠাৎ এটা অসমীয়া পৰিয়াল বিচাৰি পালোঁ। শ্যামলী হাজৰিকা আৰু বিক্ৰমজিৎ ডেকা। অলপো দেৰি নকৰাকৈ লগে লগে যোগাযোগ কৰিলোঁ ফেচবুকতে। আটাইতকৈ ভাল লগা কথাটো আছিল যে শ্যামলী আৰু মই একে স্কুলৰ। মোতকৈ কেইবাবছৰো সৰু কাৰণে চিনাকিহে নাছিল। পিছৰ দেওবাৰেই দুয়ো আহি মোক ছেইণ্ট লুইছৰ ডাউনটাউনখন দেখুৱাবলৈ লৈ গ'ল। তাতে আছে গেটৱে আৰ্চ নেশ্যনেল পাৰ্ক, য'ৰ প্ৰধান আকৰ্ষণ হ'ল ছেইণ্ট লুইছৰ বিখ্যাত আৰ্চটো। 630 ফুট ওখ ষ্টেইনলেছ ষ্টীলৰ এই ধেনুভিৰীয়া গাঁথনিটো হেনো পশ্চিম গোলাৰ্ধৰ আটাইতকৈ ওখ মানুহে সাজি উলিওৱা স্মাৰক। চকুৰে নেদেখালৈকে তাৰ উচ্চতা অনুমান কৰিবলৈ অলপ অসুবিধা হয়। তদুপৰি আৰ্চটোৰ ভিতৰত থকা বিশেষ ট্ৰামেৰে একেবাৰে ওপৰলৈ উঠি গৈ খিৰিকীৰে তললৈ চোৱাৰ ব্যৱস্থাও আছে। তাৰ পশ্চিম ফালে আছে অল্ড কোৰ্ট হাউচটো, যিটো ছেইণ্ট লুইছৰ আটাইতকৈ পুৰণি ঘৰবোৰৰ ভিতৰত এটা। 1839 চনতে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা কোৰ্ট হাউচটো বৰ্তমান সংগ্ৰহালয় হিচাপে ৰখা হৈছে। আমি কিছু দেৰি তাতে ঘূৰি পকি হেঁপাহ পলুৱাই ফটো উঠিলোঁ। বহুত দিনৰ মূৰত সেইদিনা নিজৰ ভাষাত কথা পাতিলোঁ। ছেইণ্ট লুইছত কটোৱা আটাইতকৈ ভাল লগা সময়ৰ কথা ভাবিলে সেই দিনটোৰ কথা সদায় মনত পৰে।